সকলোকে স্বাগতম জনাইছোঁ ৰিজাৰ্ভ লৈছোঁ নতুন ভিডিঅ'লৈ। আচলতে বহুত দিন ভিডিঅ' দিয়া নাছিলে, দেখিছে মোক ক'ত আছোঁ বৰ্তমান। আজি হৈছে 15 আগষ্ট একদম বিশেষ এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। এয়া আমাৰ অফিচৰ ভিতৰত ধুনীয়াকৈ 15 আগষ্টৰ কাৰণে এয়া সজাই তোলা হৈছে, মানে পতাকা উত্তোলন কৰা হ'ব। দেখিছে কিমান ধুনীয়াকৈ সজাই গৈছে আৰু চব গোটেইখিনি আহিছে। অফিচৰ ষ্টাফ মানে আগৰ ৰিটায়াৰ্ড ষ্টাফ গোটেইখিনি আহিছে, ভাল লাগিব। এয়া চাই থাকক আৰু অলপ পিছত আমাৰ অফিচৰ মুখ্য বিজ্ঞানী ছাৰে পতাকা উত্তোলন কৰিব। এবাৰ যিহেতু আমাৰ দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু ইয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰিবৰ বাবে আহ্বান জনাইছে। আৰু এই গোটেই বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে আমিও এই আজাদী কা অমৃত মহোৎসৱৰ অংশীদাৰ হ'ম। জয় হিন্দ ছাৰ, জয়। এয়া আমাৰ কাহিকুচি গুৱাহাটীৰ পৰা আহিছে ভাইটি এটা আৰু পুনাগৰ চেনেল আহিছে। তেনেকৈ আমি এতিয়া পতাকা উত্তোলন কৰিম ন। এয়া মানস আছে, জয় হিন্দ, বন্দে। আৰু ধুনীয়াকৈ এতিয়া পতাকা উত্তোলন হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ অফিচৰ পৰা এটা ৰেলী উলিওৱা হৈছে স্বাধীনতা দিৱস উপলক্ষে। এটা ৱাক আৰু এইটো মই মানে হেৰি দিছোঁ, ইণ্ডিপেণ্ডেঞ্চ ৱাক। ইণ্ডিপেণ্ডেঞ্চ ডে ৱাক। স্বাধীনতাৰ কাৰণে সকলোৱে আমি একেলগে দুয়োটা অনুষ্ঠানে সদায় কাম কৰোঁ। भारत माता की, ओ भारत माता की वंदे वंदे भारत माता की। भारत माता की, भारत माता की, भारत माता की।
moments later. তো গাইজ এতিয়া ধুনীয়াকৈ একদম পতাকা চলাও দেখিলে আপোনাৰ পতাকা উত্তোলন কৰি দিওঁ অফিচৰ পৰা ৰেলী উলিয়ালোঁ পূৰা চিঞৰিলোঁ মানে সঁচাই ভাল লাগিছে এইবাৰহে লাগিছে যে হয় আজাদি আমি হৈছিলোঁ 15 আগষ্টত কিবা এটা হৈছিলে বুলি আজিহে লাগিছে নে কি কয় আৰু সিহঁতে সামৰিছোঁ উজ্জ্বলা আছে আমাৰ অফিচৰ সুলতান দা নমস্কাৰ আৰু মানসক দেখিছে আপোনালোকে আৰু এজন পল বৰ্ড লৈ নমস্কাৰ আৰু অমৃত ঠিক আছে যদি ভিডিঅ' ভাল প্লিজ লাইক এটা কৰি দিব সেনেকৈ প্ৰথম ছাবস্ক্ৰাইবটো কৰি দিব বেলেগ এটা ভিডিঅ' লগ পাম জয় হিন্দ বাই বাই